পাদৰি নহয় বুলি ক আমাৰ কণকণা বাইদেউজনী দুখত অৱস্থা বেয়া হৈ গৈছে বোলে কেকটো ভাঙি গ'ল কি কৰি আছে ভগৱান জানে হেল্ল' গাইজ ৱেলকাম বেক মাই ইউটিউব চেনেলটো কেনেকুৱা আপোনালোকে আশা কৰোঁ চবেই ভাল আছে তো আজি মোৰ ভণ্টিৰ বাৰ্থডে আছে আৰু ঘৰত আমাৰ খুটি বদলি কৰাও আছে মানে চেঞ্জ কৰাও আছে তো তাৰ কাৰণে লাগি আছোঁ আৰু অলপ চলপ ইফালে আমাৰ আইহঁতে যোগাৰ পাতি কৰি আছে আৰু ভণ্টি এবাৰ চাই দিয়া ফুল চিলাই আছে আৰু এইফালে গুচাই দিলেহে এতিয়া আকৌ আমাৰ সিজু গছটো নিউ লুক দিব ন নমস্কাৰ আৰু মই আজি শুভ কাম কৰিবৰ কাৰণে ওলাইছোঁ আৰু এয়া আজি আমাৰ দেউতা ধুতি পিন্ধিছে ধুতি আমাৰ আৰণাই লৈছে ইফালে আকৌ বৰ্তাহঁতে কৰি আছে দাদাহঁতে কৰি আছে কাম হয়তো আমাৰ বাৰ্থডে গাৰ্লো কাম কৰি আছে চুলু পাণ্ডেজি চুলু পাণ্ডে দাদী মানে খুৰা দাদী মানে খুৰা আৰু বড়ো ভাষাত দাদী ইফালে কৰি আছে চবেই নিজৰ নিজৰ কাম আৰু ইফালে আমাৰ বুঢ়ী আইতাজনী কি হ'ল তই গা ধোৱা নাই কিয় এতিয়া গা ধুই আহিবি চাফা হৈ আহিবি আৰু এইফালে বা বহি আছে কাম নকৰে বোলে কি ক'ব আৰু আমাৰ বাইদেউজনী কাম নকৰে বোলে এইফালে আকৌ আমাৰ বৰমা কাম কৰি আছে এইফালে মামী লাগি আছে কি ক'বা আৰু এইফালে মাতাজীটো এক্সট্ৰাকৈ লাগিয়ে আছে আৰু এইফালে ৰাই বনাই আছে ভঙা পোতা ঘৰ কি কওঁ আৰু এয়া আৰু আমাৰ ঘৰ মামীয়ে বনাই আছে খানা দি হাঁহি দিয়া অলপ হাই 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 ক'লে কিয় বাই বাই ক'লে আমাৰ দাদী মানে খুৰা এইফালে আমাৰ আয়ং কি কৰি আছে আপুনি মই এইয়া ধূনা জ্বলাবলৈ নাৰিকল বাকলি কাটিছোঁ হয় নেকি কাটক এইবোৰ পূজাৰ সামগ্ৰী গোটেই সোপা এইফালে আয়ংহঁতে আছে আয়ং মানে বৰ্তা দেই এইফালে লাগি আছে আৰু কি বনাইছে আপুনি সেইটো লওক আপোনাৰ বস্তু আমাৰ ৰান্ধনী বাইদেউ কি বনাইছে দালি নিৰামিষ ভাজি হয় নেকি চয়াবিন ভাজি চয়াবিন দালি আলু ভাজি ইয়াতে ভাজি এইটো চয়াবিন চাই ল দেখাইছোঁ আজি মানে আয়োজন দালি আমাৰ ৰান্ধনী বাইদেউটো আজি বৰ কষ্ট কৰিছে দেই খুৱাব আৰু ধুনীয়াকৈ আপুনি কিবা ক'ব নেকি মইনো কি ক'মনো কাক এই আমাৰ ব্লগ চেনেলটোত কওক মই একোৱে ক'বলৈ নাজানো কি ক'ম আৰু এতিয়া আহি কিবা এষাৰ কথা কৈ দিয়ক মোৰ বাবে কি বুলি ক'ম এতিয়া আপুনি জানে মই একোৱে নাজানো হয় নেকি কিবা এটা কৈ দিয়ক হেৰি সেই চুলুহঁতৰ সকাম পাতিছে আহিছোঁ আৰু মোৰতো দেৰিয়ে হ'ল বাৰু এতিয়াহে আহিছোঁ হ'ব দিয়ক দেৰিয়ে হ'ল অহা এই মাত্ৰ আহি পাইছোঁহে হ'ব দিয়ক আপুনি আগবাঢ়ক দেই কি কৰি আছে ভগৱান জানে আমাৰ আইতা মুখটো চাব লাগে নেকি ধুনীয়া হৈছে ন এতিয়াহে বাই বাই মই
মই কি কৈছিলো স্পিন নচলাবি বুলি কে কি হ'ল জীৱনে গ'ল গাইছ ভাঙিলে ইমান মৰমত আনিলো মই কৈছিলো স্পিন নচলাবি বুলি টুকৰে ঐ যা তাত কাটিবি পিছত পৰখাত ভগাব আৰু চুলু যা ভগাই দিবি যা চ' গাইছ অলপ দিছিলোঁ আৰু বাৰ্থডে কেক এটা সৰু 5 টকীয়া কেক এটা নালাগে বোলে পচন্দ লগা নাই বোলে কি জানো মুখ ফুলাই আছে বাইদেউজনী ইছ ৰাম মুখ ফুলাই আছে ইমান একেবাৰে ল মোবাইলটো মই কিয় ঠিক কৰিম কচোন অলপ চাহ পাণ্ডুৰঙ্গা পাণ্ডুৰঙ্গা এই কাণফুলি ইয়েৰিংছ দুটা আনিছো আৰু লগত তিনিটা চলো খুলিছো দে চান পৰিলে সেইটো পুৰণা হয় মষ্ট ৱেলকাম এইকেইটা চব চাব আহিছে কি গিফ্ট দিলোঁ চাব আহিছে বান্ধৱীক এইটো কাণফুলিটো খুলি পেলাই মই অনা কাণফুলিটো পিন্ধিব বুলি মই অনা কাণফুলিটো বোলে পিন্ধিব বোলে ইয়েৰিংছটো এতিয়া তাই পুৰণা ইয়েৰিংছবোৰ খুলি লৈছে তাকো সেইটো মোৰে আছিলে বাৰু পুৰণা আগৰ মোৰ নিজৰে আছিলে মই কিনা আছিলে তাকে পিন্ধিছে চাওঁ ছোৱালীজনী কেনেকুৱা লাগিছে চাওঁ মুখখন চাওঁ ইছ ৰাম মোৰ ইমান পইচা নাই এইবোৰ পাই তোমাক ঢেৰ দামী বস্তু দিবলৈ তথাপিও আনি দিছোঁ ভণ্টি হিচাপে ন আৰু কেকটো বোলে কাটাই নাই এতিয়ালৈকে আৰু ভাঙি গ'ল বোলে আহোঁতে বেচেৰীজনী এইটো হ'ল কেক আধা ভাঙি যোৱা ডিজাইন দেখিছো তো ভালে ডিজাইনটো বাৰু ঠিকে আছে ঠিক ঠাক মই কিবা বেকা হৈ গ'ল কাপোৰ লগত সাজি গৈছে ব্লু হোৱাইট কিমান ফটো উঠিবলৈ এইটো আমাৰ নেহা পাদুৰী কয় দে মই পাদুৰী নহয় বুলি কয় দে ক আকৌ মই পাদুৰী নহয় বুলি ক তই নহ'লে বা চবেই ক'ব তই পাদুৰী বুলি কয় দে মই পাদুৰী নহয় বুলি মই পাদুৰী নহয় এইটো হেমাৰি খাইছে এইটো চুলু পাণ্ডুৰঙ্গাক বোলে ফটো উঠাই দিব লাগে বোলে আমাৰ ধীৰাজ আছে ৰ মই এইটো ব্লগিং কৰি লৈছোঁ প্ৰথমতে এতিয়া মই ফটো উঠাওঁগৈ আমাৰ চুলু পাণ্ডুৰঙ্গাৰ বাৰ্থডে এইফালে হেপী বাৰ্থডে টু ইউ পেটু এইফালে চা ভাইকে নোলালে বেয়া হ'ব নহয় এই হাত ভাঙি অৱস্থা নাই তোৰ হাতটো কাটিব লাগিব আৰু যি দেখিছোঁ মোৰটো কি দিলাবগন আং যাবাই থাকো আদাই শেষ থাকক মই ঝাৰু মাৰি দিম দে একো নাই শেষ আব খামদনে খাম আব হেপী বাৰ্থডে Happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday. Kandisa kya? Cake to bhang gol beseri tu. আমাৰ কনকনা বাইদেউজনী দুখত অৱস্থা বেয়া হৈ গৈছে বোলে কেকটো ভাঙি গ'ল বোলে বৰ দুখ কান্দি আছে একো নহয় দে একো নহয় অহা বছৰ ভালকৈ পাতিবি বৰ দুখ কিমান কান্দো অৱস্থা হৈ গ'ল প্ৰায়ভাগ মানুহৰে আয়ং খাইছা এইফালে আয়ঙো খাই আছে খাইছ মোৰটো চানা এইটো চুলবুলু এইটো মাইন এইটো হেমাক এইটো হেম আজি ইমানটোতে বাই বাই থেংক ইউ ছ' মাছ বেলেগে একদম